ये है हमारे हथियार। So hey guys, welcome to my YouTube channel Shaja DX Vlogs. তো সিহঁতিও আজি পৰুৱা পাৰিবলৈ যাব মোৰ লগতে। তো দাং লৈ ললো, কটাৰী লৈ লৈছো, তো গৈ আছো। यो बनेगा रे पर अपना लोग शिशुर गोस তো গাইজ আমি আহিছিলোঁ পৰুৱা পাৰিবলৈ, কিন্তু সিহঁতক চোৱা এতিয়া চব ফটো উঠি আছে। সিহঁতৰ কোনো মনেই নাই পৰুৱা পোৱা। কি হ'ল ঐ ল'ৰা গ'ল পৰুৱা পাৰিবলৈ আহি ফটো যে कौन है ये लोग कहां से आते हैं পালি নাই দেই সেইটো কথা নাই, কটাৰীখনৰ কথা কৈছো। তো প্ৰথম পৰুৱা বাঁহটো পাৰিলোঁ আমি। তো আপোনালোকে চাওক চাওক, জ্বলিব 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 জ্বলিব। প্ৰথমতে চাকচেছ। ভাত চক, পৰুৱা ভাত চক। আৰু এটা আছে নেকি? এতিয়া আকৌ 2 নম্বৰটোৰ কাৰণে প্লেন বনাই আছো, কেনেকে পাৰিম কি কথা। ভৰাম ডাইৰেক্ট মোনাত, তাৰপিছত ঘৰত গৈ ইয়াক চিজিল কৰা হ'ব।
ভাত কিনিয়ে খুৱাব দিয়া যদি ভাল আছে সেইটাতে আৰু এটা আছে খালি বাবা মুখলৈ আছে জন্তুক ভুল কৰি নিবি দিলে এটা পৰুৱাই দিলে আৰু দুটা বাকী আছে 3টা হৈ গ'ল তো আৰু সেই দুটাটো বিচাৰোঁগে ক'ত পাওঁ কি কথা এই মালখনে গাইস ইমান কষ্ট দেখিছেনে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গুড বয় দেৱ কেনেকুৱা লাগিছে পোৱা পাই পুৰা দিছে এই জুই তো গাইছ দুটা দেখিছোঁ আৰু বহুত ডাঙৰ হয় পোৱা বাঁহ তো সেইকেইটা পাৰিবলৈ যুঁজা চলা আছে পাৰিব পৰা নাই তো আমাৰ এজন ওপৰত এইজন দেখিছোঁ আপোনালোকে ওপৰত উঠি আছে ঐ এইপিনে তো এই দুটা যদি পাৰোঁ হৈ যাব আমাৰ মানে বুজি পাইছে না হৈ যাব समझ रहे हो समझ रहे हो ना वेटটো কেনে দিছে বেল हम लोगों का पोरवा का भाग चुका है और ये देख चुके कितने पोरवा है তো গাইছ পোৱা পাৰি হৈ গ'ল তাতে পৰুৱা কেইটা লৈ ঘৰ গৈ আছোঁ এইডাল কি কালা নাই তো এয়া আমি চাফা কৰি আছোঁ এতিয়া এই ল'ৰাটোৱে কাম কৰিব একদম নাজানে পৰিছে চব পৰিছে তো আমাৰ দেৱজ্যোতিয়ে আজি কাৰিকৰী ভাগ পাইছে তো দেৱ কেনেকুৱা লাগিছে বনাই নাম্বাৰ 1 চেফ আৰু আপোনালোকক যদি লাগে বিয়া হবার কাৰণে মোক একদম মজাকে বনাবি দেই তো কি দিয়া হৈছে ইয়াত আছে নহৰু পিঁয়াজ আৰু এইটো পিঁয়াজৰ যিটো ঠাৰি আমি ঘৰতে এইটো লৈছোঁ সেইটো দি দিছোঁ এতিয়া এইটো ধুনীয়াকৈ সিজাম অলপ দেখুৱাম তাৰপিছত এইফালে আছে আমাৰ এইটো পৰুৱাটো এইটো আজি পাই আনা পৰুৱাটো কিন্তু বৰ মজা বনাইছে দেই আরে চেফ কোনে ভাই পত্নীকাৰ বনোৱা একদম আৰু আজি পৰুৱা খাম তো গাইছ আধা আধি বনাই হৈ গৈছে তো মই আকৌ তেজ অকণ কৰিবলৈ আহিলোঁ তো ইয়াতে দে অকণমান তো গাইছ মই টেষ্ট কৰিছোঁ বেয়া লগা নাই জানিছা ব্ৰ বনাব আরে জানো না কিন্তু জ্বালাটো নাই ন জ্বালাটো হোৱালে অকণ ভাল লাগিল জানো কৈ দিছে বস বস তো গাইছ পৰুৱা খাবলৈ চব আহিলে তো আমি এতিয়া পৰুৱা খাম আপোনালোকে চাওক ভিডিঅ' যদি ভাল লাগিলে তেনে লাইক কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ